কাইলৈ যদি কোনো আইনে আহি কয় যে 6 ফুটতকৈ চুটি ব্যক্তিক মানুহ বুলি কোৱা নহ'ব, তেন্তে আপুনি নিমাত হৈ থাকিবনে? আজিও ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা আৰাভিলছত একেটা অৰ্থহীন যুক্তি প্ৰয়োগ কৰা হৈছে। লাখ লাখ বছৰ ধৰি মৰুভূমি বন্ধ কৰি ৰখা পৰ্বতবোৰ আজি মাত্ৰ এক সংখ্যাৰে জুখিছে 100 মিটাৰ। এই কাহিনীটো কেৱল শিলৰ কথা নহয়, বায়ু, পানী, অৰণ্য, জীৱ-জন্তু আৰু আমাৰ ভৱিষ্যতৰ কাহিনী। কাৰণ যদি আৰাবিল ভাঙি যায়, গতিকে কেৱল ভাঙিব পৰা পাহাৰবোৰেই নহ'ব, সমগ্ৰ উত্তৰ ভাৰতো জোকাৰি যাব। যদি এজন ব্যক্তিক কোৱা হ'ব যে ইয়াক তেতিয়াহে মানুহ কোৱা যাব যেতিয়া ই 6 ফুট ওখ হোৱাটো প্ৰয়োজন, তেন্তে কিমান অৰ্থহীন যেন লাগিব। কিন্তু আজি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা আৰাভিলৰ লগত একে ধৰণৰ কিবা এটা ঘটি আছে। আৰাৱলীৰ পৰ্বতমালা বিশ্বৰ অন্যতম পুৰণি পৰ্বতমালা, হিমালয়তকৈ পুৰণি। গুজৰাটৰ পৰা আৰম্ভ কৰি ৰাজস্থান, হাৰিয়ানা আৰু দিল্লীলৈকে বিস্তৃত হৈ থকা 692 কিলোমিটাৰ দীঘল প্ৰাকৃতিক দেৱাল, যিয়ে উত্তৰ ভাৰতক থাৰ মৰুভূমিৰ পৰা ৰক্ষা কৰি আহিছে। ইতিহাস এই কথাটোৰ সাক্ষী যে এসময়ত আৰাৱলী অতি উচ্চ আছিল, কিন্তু সময়, বতাহ আৰু বৰষুণে ইয়াক খহাই পেলাইছিল। আজি এই দুৰ্বলতা ইয়াৰ আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে। শেহতীয়াকৈ আৰাৱলীৰ এক নতুন আইনী সংজ্ঞাৰ উন্মেষ ঘটিছে, যাৰ মতে এটা পাহাৰ আৰাৱলী বুলি গণ্য কৰা হ'ব যদিহে ইয়াৰ উচ্চতা চাৰিওফালৰ মাটিতকৈ কমেও 100 মিটাৰ বেছি হয়। কিন্তু সত্যটো হ'ল আৰাৱলীৰ 90%তকৈ অধিক পাহাৰ 100 মিটাৰতকৈ সৰু। ইয়াৰ অৰ্থ স্পষ্ট, এই পাহাৰৰ পৰা বন আইন আঁতৰোৱা হ'ব আৰু মাফিয়া, লেণ্ড মাফিয়া আৰু অনিয়ন্ত্ৰিত কংক্ৰিটৰ বিকাশৰ বাবে পথ মুকলি কৰা হ'ব। ইতিহাসে দেখুৱাইছে যে যেতিয়া 1980-90 চনত অবৈধ খনন বৃদ্ধি পেলাইছিল, তেতিয়া বহু পাহাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছিল। ৰাজস্থানৰ 128টা পাহাৰৰ ভিতৰত 30টা পাহাৰ মাটিত পেলাই দিয়া হয়। আৰাৱলী কেৱল শিল নহয়, এই দেৱাল যিয়ে মৰুভূমিক বাধা দিছে, বন্যপ্ৰাণী কৰিডৰ, ভূগৰ্ভস্থ প্ৰাণীৰ প্ৰাকৃতিক ৰিচাৰ্জ ব্যৱস্থা আৰু ই দিল্লী NCRৰ বায়ুৰ ফিল্টাৰ। আৰাৱলী যদি ভাঙি যায়, তেন্তে ইতিহাসে আমাক ক্ষমা নকৰে, কাৰণ কিছুমান ধ্বংস এনেকুৱা যে পুনৰ মেৰামতি কৰিব নোৱাৰি। আৰাৱলীক ধ্বংস কৰাটো বিকাশ নহয়, ভৱিষ্যতৰ আত্মহত্যাহে। ধন্যবাদ।